নমস্কাৰ বন্ধুসকল, আছামিজ হেল্থ টিভি ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত চপেটা ফলৰ গুণগত মান আৰু ই আমাৰ স্বাস্থ্যৰ প্ৰতি কি উপকাৰ সাধন কৰিব পাৰে সেই বিষয়ে চমুকৈ আলোচনা কৰিম। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অসমৰ বিভিন্ন প্ৰান্তত অতিকে সহজলভ্য এবিধ থলুৱা ফল হ'ল চপেটা। এই চপেটা ফলবিধ বিভিন্ন গুণাগুণেৰে ভৰপূৰ। ইয়াত ভিটামিন এ, ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টৰ গুণাগুণ ভৰপূৰ মাত্ৰাত পোৱা যায়। পুৱাৰ ভাগত ব্ৰেকফাষ্টৰ সৈতে এই ফল শ্বেক হিচাপে তৈয়াৰ কৰি খাব পাৰে। ই কেৱল সোৱাদেই নহয়, স্বাস্থ্যকৰো। উল্লেখ্য যে এই চপেটা ফল খাব পাৰিলে ছাল স্বাস্থ্যকৰ হোৱাৰ লগতে উজ্জ্বল হৈ উঠাত বিশেষ সহায় কৰে। তদুপৰি এই ফলত প্ৰচুৰ পৰিমাণে কেলছিয়াম আৰু ফছফৰাছ নিহিত থাকে। সেয়েহে এই ফলৰ ৰস খোৱাৰ ফলত শৰীৰৰ হাড়সমূহ মজবুত হয়। আনহাতে এই ফলত মজুত থকা ভিটামিন এ দৃষ্টিশক্তি বৃদ্ধি হোৱাত সহায় কৰে। নিয়মিতভাৱে এই ফলৰ ৰস খাব পাৰিলে দৃষ্টিশক্তিৰ বাবে উপকাৰী। এই ফলৰ ৰসে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, যিহেতু ইয়াত পৰ্যাপ্ত মাত্ৰাত ভিটামিন চিৰ পৰিমাণ মজুত থাকে আৰু ই এণ্টিঅক্সিডেণ্টৰ কাম কৰে। ফলত এণ্টিঅক্সিডেণ্ট আমাৰ শৰীৰত বিভিন্ন ৰোগ সৃষ্টি হোৱাৰ পৰা শৰীৰটোৰ সুৰক্ষা দিয়ে। তদুপৰি আপোনাৰ যদি পেটৰ বিভিন্ন সমস্যা যেনে হজম নোহোৱা, গেছ, এচিডিটি ইত্যাদি সমস্যা আছে, তেন্তে নিয়মিত এই ৰস সেৱনে এনে সমস্যা দূৰ কৰাত সহায় কৰিব। তদুপৰি দেহত যদি খুব ভাগৰুৱা অনুভৱ কৰে, তেন্তে এই ৰস সেৱনে শৰীৰত অতিৰিক্ত শক্তি যোগান ধৰাত সহায় কৰে। সেয়েহে বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ৰ পৰা চপেটা ফলৰ বিভিন্ন গুণগত মানৰ লগতে ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি থৰতে নিশ্চয় জানিব পালে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সেয়েহে আজিৰ এইটো ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।